Hello everyone, welcome back to our YouTube channel. Hello everyone, welcome back to our YouTube channel. Nilakhi Aradhya daily vlog le apnalok সকলোকে স্বাগতম জনাইছো। আমি এতিয়া 7টা মান বাজিলে, 7টা বাজি গলে বাৰু। এতিয়া ওলাইছো আমি আজি যেহেতু হোলি, সেই কাৰণে আমি এতিয়া বৰদোৱা যাবলৈ ওলাইছো আৰু আমাৰ লগত কোন কোন আছে মই দেখাই দিও। এইফালে আছে মাহীহত। হাই হাই। আমি কিজনী আহিছো আৰু পাপাহতটো নাহে। হাই। মানে ইমান হুলস্থুলত সহ্য কৰিব নোৱাৰে। হাই ফিনিচালি ইমান হুলস্থুল সহ্য কৰিব নোৱাৰে যে সেইকাৰণে আমি কেইটাই আহিছোঁ আৰু আগত ভাইটি আছে, তাৰপিছত আৰু ধুনু আৰু মানুহজন, এইকেইটাই আৰু একদম তাত গৈ লগ পাই আছোঁ। আপোনালোকক দেখাই দিম ধুনীয়াকৈ তাৰ পৰিৱেশ। আজি প্ৰথম দিনাখন হয় আৰু আজি গোঁসাই মূৰত দিয়া হয়, গতিকে নাম চাম হ'ব ৰাতিলৈ। টিভি দেখাব পাৰোঁ, দেখাই যাম, নিজেও চাম আৰু আপোনালোককো ধুনীয়াকৈ দেখাই দিম। চাই যাব ভিডিঅ'টো। ধুনীয়া লাগিছে ৰাস্তাটো, চাওক আপোনালোকে। চৰাইবাহী ৰাস্তা মেগী ভেটাৰ ফালে বহুত ধুনীয়া কৰি পেলালে। আগতে আহোঁতে বহুত বেয়া আছিলে, এতিয়া বহুত ধুনীয়া কৰিলে। আমি চৰাইবাহী হৈ গৈছিলোঁ, চৰাইবাহী মিকি ভেটা হৈ সেই ৰাস্তাটো বহুত ধুনীয়া কৰি পেলালে, একদম ধুনীয়া লাইটিং ব্যৱস্থা কৰি দিছে। বহুত ভাল লগা এটা পৰিৱেশ ৰাতি। ভাবিলোঁ আপোনালোককো দেখাই দিম। ৰাতিৰ পৰিৱেশ দেখাই দিছোঁ আপোনালোকক আজি। আৰু ৰাস্তাটো কিমান ধুনীয়া, মানুহবিলাক গৈ আছে পূৰা। আৰু কালি প্ৰথম দিনাখন আছিলে, আমি যোৱাৰ দিনা ভাবিলোঁ ইমান ভিৰ নহ'ব বুলি ভাবি পেলাই গৈছিলোঁ, কিন্তু তাত গৈ গম পালে এনেকুৱা ভিৰ, মানে আমি আহোঁতেতো বহুত দেৰি হৈ গ'ল আমাৰ। এইফালে চাওক কিমান ভিৰ, গাড়ী জামত ফচি থাকিব লগা হৈছে। আৰু তাৰ পাছত ফাইনেলি আহি আমি পালোহি বৰদোৱা থান। এতিয়া তাৰ পৰিৱেশটো অকণমান দেখাওঁ আপোনালোকক। একদম আমি যেন ঠেলা হেঁচাৰ মাজেৰে গৈ আছোঁ, মানুহে যেন আমাক লৈ গৈ আছে ঠেলি ঠেলি, এনেকুৱা পৰিৱেশ হৈ গৈছে। ইমান ভিৰ হৈ আছে। আৰু আমি যিহেতু সৰু ল'ৰা ছোৱালী লৈ যোৱাৰ লগত তাতো ভাত পানী বনাই খাব নোৱাৰোঁ, গতিকে ধুনীয়াকৈ আমি ঘৰতে বনাই কৰি লৈ গৈছোঁ। সৰু ল'ৰা ছোৱালী লৈ তাত মানে বনাই খাব পৰা কোনো সুবিধা হ'ব বুলি ভাবিবই নোৱাৰি। আৰু বস্তুবিলাকতো দাঙি দাঙি লৈ যাব লগা হয়, বহুতখিনি জেগা খোজকাঢ়ি যাব লগা হয় তাৰলৈকে। গতিকে ল'ৰা ছোৱালীহে দাঙি মানে, আৰু সিহঁতক বহুত সাৱধানে ৰাখিব লগা হয়, কাৰণ তাত আমি গৈ পোৱাৰ পাছত তাত এনাউন্স কৰিয়ে আছে বহুত কোনোবা হেৰাইছে, কাৰোবাক বিচাৰি পোৱা নাই, সেইকাৰণে বহুত সাৱধানে লৈ যাব লগা হয় সৰু ল'ৰা ছোৱালী লৈ গ'লে। সেইকাৰণে আমি তাৰ আগৰবাৰ ভাবিছোঁ যে এবাৰৰ পৰা আমি বৰদোৱা থানলৈ আহিলে ধুনীয়াকৈ ঘৰতে ভাত পানী বনাই লৈ যাম বুলি। তাৰ আগৰবাৰ যাওঁতে আমি ইমান ধুনীয়াকৈ সকলোবিলাক মানুহে ধুনীয়াকৈ বনাই কৰি খাই থকা দেখি মানে বহুত লোভে লাগি যোৱা বুলি ক'ব পাৰি। ইমান ধুনীয়াকৈ বনাই থাকে। তাত দালি ভাতকেইটাই খাওক, নিমখ তেলেই খাওক ভাতকেইটা, কিন্তু তাত খাব পৰা মজাটোৱে মানে বেলেগ ধৰণৰ অলপ। মোৰ যোৱা বছৰে ইমান লোভ লাগিছিল, এনেকুৱা লাগে যেন কোনোবাই দিব নেকি ভাতকেইটামান, এনেকুৱা পৰিৱেশ হৈ গৈছে। কিন্তু ভাতকেইটা খালেহে ভাল লাগে, আমি যিহেতু অসমীয়া মানুহ, ভাতেই মেইন আমাৰ। সেইকাৰণে মই যোৱা বছৰে থিৰাং কৰিছিলোঁ যে এইবাৰ পৰা আহিলে ভাত বনাই লৈ আহিম বুলি। সেইকাৰণে আমি এইবাৰ ধুনীয়াকৈ ভাত পানী ইয়াতে ঘৰতে বনাই কৰি লৈ গৈছোঁ। আৰু তাত গৈ কিন্তু বস্তুখিনি দাঙি নিয়াটোও আমাৰ কাৰণে টান আছিলে, তথাপিও খাবতো লাগিবই, কষ্ট কৰি লৈ গৈছোঁ। আৰু এইফালে তাততো মানুহবিলাক ইমান ধুনীয়াকৈ নিজৰ নিজৰ ঠাইবিলাক লৈ লৈছে। বহুতসকল ভকতেতো ৰাতি থকাকৈ আহিছে, তেওঁলোকে ধুনীয়াকৈ পাতি এখনেই হওক পাৰি ধুনীয়াকৈ নিজৰ সুবিধাকণ কৰি লৈছে থাকিবলৈ, থকা ভকতবিলাকে যিসকলে থাকিব আৰু। এয়া দেখিছেনে তাৰ পৰিৱেশটো মই দেখাই দিছোঁ আপোনালোকক।
এনেকৈ ভকত দেখিলে আৰু গোটেই নামৰ পৰিৱেশ দেখিলে মানে আমাৰো থাকিব মন যায়, কিন্তু কি কৰিম, বহুতে সৰু ল'ৰা ছোৱালী লৈ আছে বাৰু, কিন্তু সকলোৰে ক্ষেত্ৰত একেই নহয় বাৰু, থাকিব নোৱাৰি। আমাৰ ইহঁতে অকণমান অসুবিধা পাবও পাৰে, তাত পেচাব চেচাব কৰাই হওক, বহুতখিনি ফালৰ পৰা অসুবিধা হয়, সেইকাৰণে থকা নাই আৰু। কিন্তু এনেকুৱা এটা পৰিৱেশত থাকিব পোৱাটো ভাগ্যৰ কথা। সকলোৱে নামৰ ধ্বনি শুনিয়ে একে ধুনীয়াকৈ শুই আছে বা বহি আছে, আৰু বহুত ঠাইত বিভিন্ন ঠাইত ধুনীয়াকৈ প্ৰগ্ৰাম অনুষ্ঠিত হৈ আছে, সকলোৱে নাম উপভোগ কৰি আছে। বহুত ভাল লগা এটা পৰিৱেশ। আৰু আমি প্ৰতি বছৰে যাওঁৱেই, সেইকাৰণে এইবছৰো গ'লোঁ, আৰু মনটো বহুত ভাল লাগে এনেকুৱা পৰিৱেশত যাবলৈ পালে। আৰু সকলো ভকতবিলাকতো বহুত দূৰৰ পৰাই আহে ইয়াত, ওচৰৰ যায়ে বাৰু, তথাপিও বহুত দূৰৰ পৰাও আহে। আৰু আমি বহিবলৈ অকণমান জেগা বিচাৰি ফুৰিছোঁ, কিন্তু মানে ঠাই বিচাৰি পোৱা নাই, এনেকুৱা হৈ গৈছে। আৰু তাৰ পাছত আমি ফাইনেলি ইফালৰ পৰা সিফালে ঘূৰি ফুৰাতকৈ ভাবিলোঁ গংগা পাৰতে খোৱা যাওক, আৰু কাৰণ আগতে আমি পাপাহঁতৰ লগত গ'লেও সেইটো ছাইডেই খোৱা হয়, সেইকাৰণে ভাবিলোঁ সেইটো ছাইডে গৈ অকণমান তাতে বহাই ভাল। আমি ফাইনেলি এতিয়া আহি আমাৰ জেগা এডোখৰ বিচাৰি যেন তেনে পালোহি, বহুত সময় ঘূৰাৰ পাছত। এতিয়া ইয়াৰ পৰিৱেশ দেখাই দিছোঁ, চাওক, সকলোৱে য'তে যোনে সুবিধা পাইছে আৰু তাতে ধুনীয়াকৈ বহি লৈছে, আৰু আমিও তেনেকৈ অকণমান য'তে পাইছোঁ তাতে বহি লৈছোঁ। আৰু চাৰিওফালে ভকত যিহেতু একদম আজি প্ৰথম দিনাখন ইমান মানুহ নহ'ব বুলি ভাবি আছিলোঁ, কিন্তু বহুত মানুহ হৈছে ভবাতকৈ। আমি আগতে ছেকেণ্ড দিনাখন আহোঁ, দ্বিতীয় দিনা, কিন্তু আজি প্ৰথম দিনা আহিলোঁ, ভাবিলোঁ ইমান হেঁচা ঠেলা নাখাম, কিন্তু আজি বহুতেই মানুহ ভিৰ, গোটেই ভকতবিলাক আহিছে, আৰু একদম ঠাণ্ডা খোৱাৰ ধুনীয়া ব্যৱস্থা নিজে কৰি লৈছে। এতিয়া যিহেতু ইমান ঠাণ্ডাও নহয়, ধুনীয়াকৈ নিজৰ ব্যৱস্থা কৰি লৈছে বহা কৰাৰ। আৰু এইফালে খুলি দিয়া। আমি ভাত বনাই লৈ আৰু তাৰ পাছতে আমি যোনখিনি ঠাইত আছোঁ সেইখিনিতে সাংস্কৃতিক অনুষ্ঠান হৈ আছে, তাৰে সাংস্কৃতিক অনুষ্ঠানো অলপ চালোঁ। আৰু তাৰ মাজতে আমি ভাতকেইটা খাই লৈছোঁ, কাৰণ বৰষুণ অলপ পৰিয়ে আছে, বেছিকৈ বৰষুণ পৰিব লাগিলে বহুত দিগদাৰ হৈ যাব। তাতে ভাবি পেলাই বহুত বেয়াও লাগে, কাৰণ সকলোৱে তেনেকৈ গছৰ তলতে পাতি এখন পাৰি তেনেকেই আছে ধুনীয়াকৈ, বৰষুণ পৰিলে সকলোৱে দিগদাৰ হৈ যাব, সকলো ভকতৰে। সকলোৱে তাত এসাঁজ এনেকৈ খাবলৈ যায়, নিৰামিষ ভাত বা দালি ভাতেই হওক বা আলু পিটিকাই হওক, সকলোৱে এনেদৰে একেলগে খোৱাটো তাৰ অনুভৱটোৱে সুকীয়া হয়। আৰু তাৰ পাছত আহিলোঁ আমি ইয়াত চেণ্ডেল চাবলৈ। খাই বৈ লোৱাৰ পাছত ফাইনেলি আহোঁতে এখন দোকান পালোঁ, তাতে 50 টকাত চেণ্ডেল দি আছিলে, 50 টকাৰ পৰা 150 টকালৈকে, সৰু ল'ৰা ছোৱালী 50 টকা। আৰু তাৰপাছত আমি চালোঁহি। এতিয়া 12টা বাজি হ'ল, আৰু এতিয়া আমি জামত ফচি আছোঁ। মেলা চাই আহিলোঁ আৰু বৰদোৱা থান চাই আহিলোঁ ধুনীয়াকৈ। এতিয়া জামত ফচি আছোঁ, ঘৰ পাওঁতে কেইটা বাজিব ঠিক নাই। ভাবিলোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।